এইফালে বিয়ালে বেছি দিন নাই মানুহ ইমানখিনি মাতিবলৈ আছেগে ও বাইদেউ ভাল খবৰবোৰ লুকুৱাই থৈ দিছে ন কোন আহিলেও ও সুমি হা ভয়া আপুনি কিন্তু বৰ টেঙৰ ভাল খবৰবোৰ লুকুৱাই থৈ দিছে মোক আকৌ দত্তনী বাইদেউ কলতহে মই কথাটো গম পাইছো নহয় ও আই তোমালোকক জানো লুকুৱাকে থাকিব পাৰো তোমালোকেই দেখোন বিয়াত লাগি ভাগি দিব লাগিব কামৰ বুজা ইমান বাঢ়িছে মানে কোনফালে দৌৰো কোনফালে নদৌৰো হৈ গৈছেগে ও বিয়াও পাইছেহি যে পিছে ছোৱালী ঘৰ ক'ত বাইদেউ বোৱাৰীজনী বৰ ভাল ও ঘৰ যোৰহাটত ছোৱালী দুজনী মাক দেউতাক তাই সৰু কি ছোৱালী দুজনী লৰা নাইকা ঘৰৰ ছোৱালী ভাল আনিব লৈছে দেই বাইদেউ কিয় কি হবনো লৰা নাইকা ঘৰৰ ছোৱালী বিয়া পাতিলে কিবা অসুবিধা হয় নি অৱশ্যে আপোনাক সেইবোৰ কথা কৈ লাভ নাই মানে আপোনাৰ নিজৰ মাৰ ঘৰতো ছোৱালীহে আছিল যে মুখটো আমাৰ এওঁ কৈয়ে থাকে মোক আগতে বহুত ছোৱালী দেখাইছিল কিন্তু তোমালোকৰ যে ল'ৰা আছে সেইটো কাৰণেহে মই তোমাক বিয়া পাতিলো হে হয় নেকি তোমাকচোন দত্তই তেন্তে কাহানী বাই ঘৰৰ পৰা খেদিব লাগিছিল আয়ো কি কথা কৈছে এইবোৰ কিয় খেদিব নহয় শুনিবলে বেয়া তোমাৰ দাদা ঢুকুৱাটো আজি 7 বছৰ মানেই হ'ল যি এটা সৰু ভাই আছিল হিও ঘৰ এৰিলে আজিলৈকেও খা খবৰ নাই এতিয়াতো ঘৰখনত মা দেউতা বাদে কোনোৱেই নাই শুনা এই বছৰবোৰ সলনি হোৱাৰ দৰে এই পাৰিলে মনবোৰ অলপ সলনি কৰি চাফা কৰিবাচোন তোমাৰে এতিয়া ল'ৰা এটা ছোৱালী এজনী ভগৱানে নকৰক ল'ৰাটোক যদি কিবা এটা হৈ যায় ছোৱালীজনী কি তুমি ঘৰতে বুঢ়ী কৰিবা নেকি তাইকোতো ল'ৰা নাই বুলি কোনো বিয়া পাতিব নিবিচাৰিব পাৰে এই তোমালোকৰ দৰে ঠেক মনোবৃত্তি মানুহ এচামৰ কাৰণে ল'ৰা সন্তান জন্ম দিব নোৱাৰা ভয়ত ছোৱালী সন্তান জন্ম হলে এচামে পেলাই দিয়ে বা মাৰি পেলায় তাতকৈতো মাতৃগৰাকী নিজে আত্মহত্যাৰ পথ বাছি লয় শুনা সুমি পাৰিলে মগজত থকা এই গেলা বিচাৰ বিবেচনাসমূহ সলনি কৰা আৰু আন 10 গৰাকীকো সলনি কৰিবলৈ বাধ্য কৰোৱা তেতিয়াহে পৃথিৱীখন ধুনীয়া দেখিবা ছোৱালীৰ জীৱনটো কথা এবাৰ ভাবাচোন কিমান কঠিন নিজৰ বুলিবলৈতো একোৱেই নাথাকে এদিন এখন ঘৰৰ জীয়ৰী আৰু এদিন বেলেগ এখন ঘৰৰ বোৱাৰী হ'ব লগা হয় ছোৱালীজনীয়ে যিমানখিনি কৰে ঘৰখনৰ সুখৰ কাৰণেই কৰে নহয় তাৰ পিছতো তোমালোকৰ দৰে এচাম মানুহে কয় ছোৱালীহে জন্ম হ'ল নি আচলতে কি জানা ইমান বছৰে যি দেখিলো বুজিলো নিজৰ অভিজ্ঞতাৰ পৰা কৈছো যাৰ ঘৰত ল'ৰা সন্তান নাই তেওঁলোকৰ কোনো অসুবিধা নহয় তেওঁলোক যথেষ্ট সুখত থাকে আচলতে অসুবিধা হয় তোমালোকৰ দৰে এচাম মানুহৰ যাৰ সেই মানুহ ঘৰৰ সুখবোৰ সহ্য নহয় যে ছোৱালী হৈ মাক দেউতাকক ইমান সুখত ৰাখিব পাৰিছেনে এই কথাটো তোমালোকৰ সহ্য নহয় বাৰু দিয়া বিয়ালৈ মাতিম গৈ যদি মোৰ বোৱাৰীজনীৰ ঘৰত ল'ৰা নাই কাৰণে বিয়া খাব আহিব নোৱাৰা তেন্তে নালাগে আৰু এটা কথা ভৱিষ্যতে যাতে মোৰ বোৱাৰীজনীৰ কাণত এই কথাখিনি নপৰে কাৰণ তাই মোৰ দায়িত্ব তাই মনত দুখ পোৱা কোনো কথা যাতে তাই শুনিব লগা নহয় এতিয়া তুমি যাব পাৰা মোৰ বহুত কাম আছে আপোনালোকে কি ভাবে বাৰু ল'ৰা সন্তান নথকা ঘৰৰ ছোৱালী বিয়া পাতিব নাপায় নেকি বা ল'ৰা সন্তান নথকা ঘৰৰ ছোৱালী বিয়া পাতিলে কিবা অসুবিধাৰ সন্মুখীন হয় নেকি আপোনালোকেনো কি ভাবে আপোনালোকৰ মতামত কমেন্টত জনাব আৰু যদিহে ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাইছে পেজখন ফলো কৰি দিব আৰু যদি ইউটিউবত চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব পাৰে তাকো জনাব মই আপোনালোকৰ পছন্দ অনুসৰি ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ আহিছো আকৌ লগ পাম অন্য কিছুমান ধুনীয়া ভিডিঅ'ৰ সৈতে নমস্কাৰ বাই বাই